কি কৰা এনে মোবাইল এনে আছে না এই এটা কাম কৰি দিব লাগিব কি কাম কাম মানে এই ভিডিঅ' এটা কৰি দিব লাগে মানে মই প্ৰেংক কৰিম মানে মোৰ লগত যাই ভিডিঅ' কৰি সি নাই আজি এটা এনেই আছে বোধ একোটো কাম নাই এই পাতিটা দিয়ে গেলে আছে এই ভিডিঅ' এটা কৰি দিব লাগে মই প্ৰেংক কৰিম তে লুকে হেনে তুই কৰি থাকি আৰু তো কাই দেখা নাপায় বুজি বিছা হ'ব নাকি হ'ব চলি যাব সিদিৰ পৰা কাইবা একজন আইলি মই প্ৰেংক কৰিম আৰু তোক দেখা নাপায় মই লুকাই থাকবা লুকাই থাকব বুজি বিছা কেছটা হ প্ৰেংক ভিডিঅ' নিচিনা হেইতে আৰু কি হেইতে হ'ব হ'ব এটা মোবাইলটা উইলে তুই ভিডিঅ' এটা কৰি থাক উইলাই তুই ওলাই ল ৰ তো উইলে থাক বুজি বিছা এৰ পৰা লুকাই থাকিম দ লুকাই থাকব দেখা নাপায় মই আছো ঠিক আছে দাদা এই আপনার মোবাইলটো পাম নেকি মানে মোৰ দাদা এটা হস্পিটেলত আছে ফোন এটা কৰিব লাগে তাৰ মানে মোৰ বেলেঞ্চ শেষ হৈ গ'ল মই আহি আছিলোঁ ইফালে জিঅ'ৰ দিনতো বেলেঞ্চ নহয় নহয় তাৰমানে ৰিচাৰ্জ এটা হয় বেলেঞ্চ মানে ৰিচাৰ্জ খতম হ'ল অলপ কিবা আৰু মোবাইল লৈ নাপালা তো নাপালাং দাদা সঁচাই সোনকালে কৰিবি সঁচাই এই নাম্বাৰ নহয় আজিকালি ফিংগাৰ প্ৰিণ্ট এখন মই আছো জলদি কৰিবি অলপ হেল্ল' কালি তই কি কৈছিলি হা কি কৈছিলি কালি হা তোৰ আপিক মই ভাল পাম তই কি কৰিবি এটা কথাই কৈ দিছো তোক এটা কথাই কৈছো তোক তই যদি হেনে কাম কৰা মাৰি ফেলাম তই বলে হস্পিটালত কামক ফোন কৰা মানুহ চিনিবা নাই মই ফোন ৰাখ আৰে তই বলে হস্পিটালত কামক ফোন কৰা তই কামক দম দি দিলি দম নহয় দাদা এনে অলপ কথা পাতিম মোৰ তাৰমানে মোৰ ফোন দি মানে ৰিচিভ নহয় মানে মোৰ মালটা তাৰমানে এই ভাল পায় কিন্তু বাপেকে মানে মোক কি কয় মোৰ ফোনটা ৰিচিভ কিবা যে মোৰ ফোনটা যদি কিবা ফোন কৰি আৰু দম চম দে নকৰে দাদা কি নকৰে ফোন দি মই শুনা হৈ আছে এনে ল'ব নালাগে এনে কথা নহয় গম পাইছা দাদা আপুনি বেছি দম দি হৈ আছে ৰে প্ৰেং হলি তোৰ মোবাইল নালাগব কাবা হেৰি আছে মোৰ কেমেৰামেনো আছে দেখা কথা ঘৰৰ পৰা হাত বুছা গাছত তলত আছে কাই নাই দেখোন হমলা মিটাৰ এই চলি ইফালে আছে নেকি এনে কথা নহয় ভাই এনে কথা নহয় আছে দাদা মোৰ দেখা এতে আছিল দাদা এতে আছিল না প্ৰেংক দাদা তুই এনে কথা নহয় কৈছ না প্ৰেংক তুই ঘন্টাৰ মানুহ যা প্ৰেংক কৰবা আহি আয়া নিজে ভালো কি কেমেৰামেন ক'ত গেল মোৰ হা মোৰ ইটো এতে থৈ গৈছিলো গেল ক'ত ৰ ইয়াৰ কাৰণে মাইকেল ইয়াতো বিচাৰাব লাগব ই ক'ত গেল ক'ত ৰে ই গেল ক'ত বিচাৰি আছা তই গেছিলি ক'ত তোৰ কাৰণে মৰিলে কি হৈছে তোৰ মাইছে খাই তুই লুকাই থাকবা দিছে মই এতিয়া ঘৰত লুকাই আছো মোৰ ঘৰত লুকাবা দিয়া নাছিলো এই গাছ তেলত দি ক'তবা লুকাবা দিছিলো এতিয়া গাছটাত নহয় না মই কেনে বেছিকে দূৰত দিছো এই যে ভিডিঅ' কৰছো তো দেখ তোৰ ভিডিঅ'ৰ কাৰণে মই আজি মাইৰ খেলো হা ভিডিঅ' মাই গড প্ৰেংক কৰবা যায় মাই গড হে হেনা কাম আৰু জীৱনত নকৰ বুজি বিছা